হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ সৰু ফুলনি বাগিচাটো আপোনালোকক দেখাওঁ বুলি অলপ ভাবিছোঁ দেই। দেখাবলৈকে একোৱেই নাই, তথাপিতো দেখাওঁচোন যিকেইটা আছে। আৰু মোৰ এফালে ফুলবোৰ গোটেই ঘৰৰ বাহিৰত উলিয়াই থোৱা আছে এটা ছাইডত। আৰু এইফালে ফুলবোৰ দেখিছেনে, মানে টাবটো গোটেই ভাঙি গৈছে। কোনেনো ভাঙিছে এতিয়া ধৰিব নোৱাৰে, যিহেতু মই ঘৰত নাথাকোঁ। ঘৰলৈ এমাহৰ মূৰত বা দুমাহৰ মূৰত এনেকৈ যোৱা হয়। ফুলবোৰ যদি এনেকুৱা হৈ যায়, মানে মৰহি যায় আৰু টাববোৰ যদি কোনোবাই ভাঙে বৰ দুখ লাগে দেই। ফুল ভাল পোৱা সকলেহে গম পায় কিমান দুখ লাগে। এয়াই আৰু মোৰ সৰু ফুলনি বাগিচাটো আপোনালোকক দেখালোঁ। ইমান ডাঙৰ নহয়, সৰু সুৰা আৰু। যিহেতু ঘৰ বনাই থকা হৈছে সেইকাৰণে বৰ বেছিকৈ ফুলো ৰোৱা নাই। আৰু যিকেইটা আছে সেইকেইটাইচোন এতিয়া যতন লোৱা মানুহ নাইকিয়া হৈছে, মানে যিহেতু মই ঘৰত নাই। আৰু এই দুজোপাও শুকাই গৈছে দেখিছেনে।